দেখাইছোঁ এবাৰ আমাৰ ধানখিনি। এইখিনি আগতীয়া ধান আমাৰ আগতীয়া কাটিব হ'ল আৰু 4-5 দিনত কাটিব পৰা হৈ যাব। হেল্ল' ফ্ৰেণ্ড, আজি আহিছোঁ নেক্সট এটা ভিডিঅ'লৈ। আজি কাতি বিহু, সেইটো কাৰণে পথাৰলৈ যাওঁ বুলি ওলাইছোঁ। বলক আমাৰ লগত আহিছোঁ আৰু দুইটাই পথাৰলৈ। বোকা 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 পথাৰত আহিলে বোকা হ'বই দেচোন ন। চাওকচোন ইমান বোকাও। আহি এতিয়া পাই গ'লে আমাৰ বাসন্তী আগতীয়া ধানখিনিৰ ওচৰত। কাটিব হ'ল আৰু কেনেকুৱা হৈছে জনাব ধানবিলাক। আমি বা দেখাত ভালে পাইছোঁ। ধানখিনি কাটিব দেখোন পানীতে কাটিব লাগিব। দেখাইছোঁ এবাৰ আমাৰ ধানখিনি। এইখিনি আগতীয়া ধান আমাৰ আগতীয়া কাটিব হ'ল আৰু 4-5 দিনত কাটিব পৰা হৈ যাব। এতিয়া আমি আৰু এখন পথাৰলৈ যাম, তাৰপিছত ঘৰলৈ যাম আৰু ঘৰত গৈ যিহেতু চাকি জ্বলাব লাগিব, যি তুলসী তলত চাকি দিব লাগিব তেনেকৈ। আৰু মাও চাগে পথাৰলৈ লখিমী দিব আহিব। পথাৰত লখিমী দিয়ে কল আৰু পিঠা তেনেকৈ। যদি পাৰোঁ দেখাম সেইকণো। এবাৰ ধান কঢ়িয়াবলৈ বোকাতে ধান কাটিব লাগিব আৰু কঢ়িয়াব লাগিব। ইমান বোকা। মোতকৈ ওখ হৈ গৈছে এবাৰ ধান। বতৰ পাছে আৰু ধান ভাল হ'বই দেচোন। ৰুই শেষ হোৱাৰ পৰা পথাৰলৈ অহাই নাছিলোঁ, আজি আহিছোঁ চাবলৈ। পাইছ নাই আহিব? থাকি যাম এতিয়া পথাৰতে। পানী বিলাক মাছ চাওক। আহি পাইছোঁহি আৰু। কি কৈ আছ তহঁতে? পাই গ'লোঁ আৰু। কি কৈছ তহঁতে ইয়াত? কি ভাঙি পাতিছ? এখন আমাৰ গজাই মনে ধান। ইমান এটা ধুনীয়া স্থান পথাৰৰ মাজত। চব পানী, এবাৰ পানীতে ধান কাটিব লাগিব। ফাইনেলি আহি পালোঁ এইখন পথাৰ। এখন আহি পালোঁ। ধানবোৰ ইমান বেয়া হোৱা নাই। এইখিনি জহা ধান, এতিয়া ওলালেই আৰু জহা ধান ওলালেই। আহি জহা ধান আৰু শালি ধান আছে ইয়াত। পাছৰ ভিতৰত দেখিব। তলত পানীতে কাটিব লাগিব এবাৰ ধান। এইখিনি আৰু পানী নুশুকাকৈ ফুট বৈ আছে তলত পানী। পাইছ নাই আহিব? পাইছ?
তলত পানী শুকুৱাই নাই এইবিলাক। ঘূৰ ঘূৰ ঘূৰ। ধানঘৰটোৰ কাষতে আমাৰ মাটি। ধানঘৰ ধান বৰা নহয়, এইখিনি জহা ধানে চব। কো আমাৰ ইয়াত ৰাস্তাটো নাযাওঁগৈ ন, ইয়াৰ পৰা যামগৈ। ধানবোৰ ইমান বেয়া হোৱা নাই বাৰু এবাৰ, কাৰণ গোটেই পানীয়ে পাই আছো ন। ৰাস্তাত দুটা নিম আমাৰ ঘৰ মুখত এই ধূপডাল লাইন কেইটা এতিয়া চবতে চাকি জ্বলাই শেষ হ'ল, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি।